So welcome back to LS tutorial. এটো এটা এনেকুৱা ইউটিউব চেনেল হয় য'ত আপুনি কম্পিউটাৰ শিকিব পাৰে কমপ্লিটলি অসমীয়া মাধ্যমত। সো স্বাগতম জনাইছো সবকে। সো আজিৰ যেটো আমাৰ টপিকস হৈছে এই টপিকসটো আমি শিকিম। আপোনালোকে ইতিমধ্যে দেখা পাইছে মোৰ থাম্বনেলত যে কম্পিউটাৰ কি হয় লগতে আইপিও সাইকেলনো কি। সো এই দুটাৰ বিষয়ে আমি আজি এই ভিডিওটো পৰিচিত হ'ম। সো বলক ভিডিওটো আৰম্ভ কৰো। সো প্ৰথমে জানি লও কম্পিউটাৰ হৈতে যেটো পৰিচয় হেতু আমি কৰিলো। সো কম্পিউটাৰ হৈছে এটা ইলেক্ট্ৰনিক যন্ত্ৰ যাক প্ৰায় সকলো ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয়। আপোনালোকে নিশ্চয় দেখিছে যে এনেকুৱা কোনো জায়গা নাই য'ত আপোনালোকে কম্পিউটাৰ আপুনি বাছত যাব বাছত টিকেট কম্পিউটাৰ দি আছে, ট্ৰেইনত যাব ট্ৰেইনৰ টিকেট কম্পিউটাৰ দি আছে, আপোনালোকে দোকানত যাব তেনেকুৱা দোকানৰ পৰা বস্তু কিনিলে তেনেকুৱা কম্পিউটাৰ আপোনাৰ বিল দি আছে। ঠিক আছে, আপোনালোকে অফিচত যাব যিকোনো এটা এপ্লিকেশন টাইপ কৰিবৰ কাৰণে কম্পিউটাৰ লাগি আছে, আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব কম্পিউটাৰ লাগি আছে। সো সকলোবোৰ ক্ষেত্ৰতে দেখা গৈছে এই কম্পিউটাৰটো ব্যৱহাৰ কৰা হয়। সো কম্পিউটাৰ শব্দটো জেনেৰেলি এটা লেটিন ভাষাৰ শব্দ হয় যাৰ অৰ্থ হৈছে গণনা কৰা, মিন্স টু ক্যালকুলেট। সো কম্পিউটাৰটো জেনেৰেলি গণনা কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় বুলি প্ৰথমে কনসেপ্টটো আছিল। সো ইয়াতে আৰু এটা কথা আমি জানিম যে কম্পিউটাৰ কেনেকৈ কাম কৰে। সো কম্পিউটাৰটো কাম মানে কাৰ্য কেনেকৈ কৰে বা ফাংচনাইজ কেনেকৈ হয়। আমি যিবিলাক কম্পিউটাৰত আমি দিওঁ আমি দেখা পাইছোঁ কিবা এটা বস্তু কৰিব দিলে তৎক্ষণাত আমাক কৰি দিয়ে। সো এই কামটো কেনেকৈ কৰে তাকে জানিবলৈ মই ইয়াতে আপোনালোকক দেখাইছোঁ যে কম্পিউটাৰ এখন আইপিও সাইকেলত কাম কৰে। সো আইপিও মানে ইয়াতে হ'ল আপোনাৰ ইনপুট প্ৰসেস আৰু আউটপুট। সো এই ইনপুট প্ৰসেস আউটপুট বস্তুটো কি ইয়াকে জানিবৰ কাৰণে মই এটা এক্সাম্পল লৈছোঁ আৰু আপোনালোকৰ কাৰণে এই আপুনি ছবিটোলৈ মন কৰক। সো ইয়াতে লিখা আছে ইনপুট প্ৰসেস আউটপুট। সো ইনপুট কি বস্তু হয় এটো বুজিবৰ কাৰণে মই ইয়াতে এটা এক্সাম্পল লৈছোঁ। এক্সাম্পলটো লৈছোঁ কেনেকুৱা যে চাহ বনাবলৈ আমাক কি লাগে জেনেৰেলি যদি আমি চাহ বনাব খোজো জেনেৰেলি কম্পিউটাৰতকৈ এটো বেলেগ এটা এক্সাম্পল লৈছোঁ মই আপোনালোকৰ জাস্ট খালি প্ৰসেসটো বুজোৱাৰ কাৰণে যে একচুয়ালি আইপিও সাইকেলটো কি বা কম্পিউটাৰে কেনেকৈ কাম কৰে। ঠিক আছে, সো ইয়াতে এক্সাম্পলটো হৈছে যে আমি চাহ বনাব লাগে। সো চাহ বনোৱাৰ কাৰণে আপোনালোকৰ সামগ্ৰীবিলাক কি লাগিব জানো মই এটা যেনেকৈ দিছোঁ আপোনাৰ কি লাগিব পানী লাগিব, আপোনাৰ কি লাগিব চেনি লাগিব, দেন গাখীৰ লাগিব আৰু লগতে চাহপাত লাগিব। জানো এইকেইটা একেলগত কৰিলে বাৰু চাহ হ'ব জানো? নিশ্চয় নহয়, কাৰণ তাৰ কাৰণে এটা প্ৰসেস কৰিব লাগিব। প্ৰসেসটো হৈছে বইল। এটা চাইছে সো বইল কৰাৰ পিছতহে এইকেইটা বস্তু একেলগ কৰিম, তাৰপিছত কিবা এটা পট ল'ম, পটত তেনেকৈ বইল কৰিম, বইল কৰাৰ পিছতহে আমি চাহটো পাম। আমি এনে চাহ নাপাওঁ। চাহটো এইবিলাক ইনগ্ৰেডিয়েণ্টছ হয়, এইবিলাক সামগ্ৰী হয়, কিন্তু এই সামগ্ৰীবিলাক অকল একেলগত কৰিলে চাহটো নহয়। সেইকাৰণে আমাৰ এটা প্ৰসেস কৰিব লাগিব। প্ৰসেসটো কি হৈছে বইল 2+5 এইটো কিবোৰ্ডৰ পৰা যদি আপুনি ইনপুট কৰে সেই ইনপুট কৰাৰ লগে লগে সেইটো প্ৰসেসৰ কাৰণে ক'ত যাব সিপিইউত যাব। সো আপোনালোকে নিশ্চয় গম পায় চেন্ট্ৰেল প্ৰসেসিং ইউনিট। সো এইটো কম্পিউটাৰৰ মগজু বুলিও কোৱা হয় আৰু সেই মগজুত বা সেই সিপিইউত প্ৰসেস হোৱাৰ পিছত কি দিব আমাক এটা আউটপুট দিব। তাৰ মানে 2+5 যে 7 হয় সেই আউটপুটটো আমাক কিন্তু তেতিয়া তাৰ পিছতহে দিব। যেনেকৈ এটা মই যদি আপোনালোকক কওঁ 2+5 কিমান হয় সো লগে লগে আপোনালোকৰ মাইণ্ড যেটো আছে সেই মই যে ক'লো কোৱা কথাটো আপোনালোকৰ মাইণ্ড এটো কি মই যে কোৱাৰ যেটো কথাটো এটো আপোনালোকৰ মাইণ্ডে পটককৈ ক্যাপচাৰ কৰি ল'ব। ক্যাপচাৰ কৰাৰ লগে লগে আমি যিখিনি আমাৰ নলেজ বা যিখিনি আমি শিকিছোঁ তাৰ পৰা আমি কি কৰিম 2+5 মিন্স 7 হ'ব। সো আমি তৎক্ষণাত কৈ দিওঁ। সেম তেনেকুৱা ৰূপে কম্পিউটাৰত প্ৰথমে ইনপুট ল'ব, তাৰপিছত এইটো প্ৰসেস কৰিব কম্পিউটাৰত ক'ত কৰিব সিপিইউত কৰিব আৰু তাৰপিছত আপোনালোকক কি কৰিব এজ এ ৰিজাল্ট আপোনালোকক আউটপুট দিব। জেনেৰেলি মনিটৰ থ্ৰুতে আমি এই আউটপুটটো পাওঁ। সো আশা কৰোঁ আপুনি বুজি পাইছে যে কম্পিউটাৰ কি বস্তু হয়, কম্পিউটাৰ কেনেকৈ ফাংচনাইজ কৰে বা আইপিও সাইকেল যেটো মই কৈছিলোঁ আইপিও সাইকেলটো কি বস্তু। সো গোটেইখিনি তথ্য আপোনালোকে নিশ্চয় বুজি পাইছে। যদি আপোনালোকে ভিডিওটো ভাল লাগিছে আপোনালোকে নিশ্চয় লাইক কৰিব, বন্ধুবোৰৰ সৈতে আপোনালোকে ভিডিওবিলাক শ্বেয়াৰ কৰিব যিকোনো হোৱাটছএপ বা ফেচবুক গ্ৰুপত, আৰু লগতে আমাৰ লগত জড়িত থকাৰ কাৰণে বা আপোনালোকে যদি বিচাৰে আমাৰ লগত জড়িত হ'ব চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল বাটনটো প্ৰেছ কৰি দিব, কিয়নো আমি যেতিয়াই এনেকুৱা ধৰণৰ আপডেটেড ভিডিওবিলাক আপলোড কৰি থাকিম তাৰ ইনফৰমেশ্যনটো আপোনালোকলৈ তৎক্ষণাত গুচি যাব। সো থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং। ধন্যবাদ।